নমস্কাৰ বন্ধুসকল, হাজাৰী কাপলছ লাইফষ্টাইল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ৰান্ধি দেখুৱাম কেঁচা হালধিৰ সৈতে মাছৰ জোল। এয়া মই ৰান্ধিবৰ বাবে লোকেল মাগুৰ মাছ এটা ধুনীয়াকৈ কুটি বাছি হালধি নিমখ সানি লৈছোঁ। এয়া ভাজিবৰ বাবে মিঠাতেল, জোখমতে নিমখ, জালুক, কেঁচা হালধি, আদা আৰু 2টা কেঁচা জলকীয়া। এয়া খুন্দনাটো লৈছোঁ আদা, হালধি আৰু জালুক খুন্দিবলৈ। মাছ ভাজিবৰ বাবে তেল গৰম কৰিছোঁ। তেলখিনি প্ৰায় গৰম হৈছে, মাছখিনি দি দিওঁ এতিয়া। এয়া আমাৰ মাছখিনি ফ্ৰাই হৈ আছে। মাছখিনি ভাজি হোৱালৈকে আদা নহৰুখিনি খুন্দি লওঁ। বেছি মিহি কৰিব নালাগে। মাছখিনি প্ৰায় হৈ গৈছে ভাজি, এয়া উলিয়াম। জুইটো বহাই লৈছোঁ। এইখিনি তেলতে মই কেঁচা জলকীয়া 2টা ফালি দিম। এয়া খুন্দি থোৱা আদা, কেঁচা হালধি আৰু জালুকখিনি দিছোঁ। এয়া কুহুমীয়া পানী দিম মই জোখমতে। উতলি আহিছে। মাছ আৰু নিমখখিনি দিম। ৰান্ধিবলৈ একেবাৰে সহজ, কিন্তু খাবলৈ বৰ ভাল। বেলেগকৈ হালধি কৰি দিয়া নাই। কেঁচা হালধি স্বাস্থ্যৰ বাবে বৰ উপকাৰী, কেঞ্চাৰ প্ৰতিৰোধক, ইমিউনিটি বুষ্টাৰ হয়। 3-4 মিনিটমান আৰু সিজাম। যেতিয়া ধুনীয়া ফুৰফুৰীয়া গোন্ধ ওলাব, তেতিয়া নমাই গৰম ভাতৰ লগত পৰিৱেশন কৰিম। প্ৰসূতি সৰু ল'ৰা ছোৱালীক এনেদৰে ৰান্ধি দিব পাৰে, বহুত ভাল খাবলৈ। স্বাস্থ্যকৰ এবিধ মাছৰ জোল।